এভৰিৱান কি খবৰ আপোনালোকক আশা কৰিছোঁ সকলোৰে ভালেই মোৰ প্ৰথমটি লং ভিডিঅ'লৈ আপোনাৰ সকলোকে একদম স্বাগতম জনাইছোঁ মানে আজি মোৰ প্ৰথম লং ভিডিঅ'টো এটা চেলেঞ্জ ভিডিঅ'ৰে আৰম্ভ কৰিছোঁ মানে ধামাকাদাৰ চেলেঞ্জ ভিডিঅ' তো লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো আৰু ভিডিঅ'টো কাৰ লগত কৰোঁ চেলেঞ্জটো কেনেদৰে কৰোঁ সকলোখিনি গম পাব একদম এণ্ডলৈকে চাই থাকিব আৰু যিসকল মোৰ চেনেলটো নতুন আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ আৰু এতিয়া চেলেঞ্জটো ষ্টাৰ্ট কৰিম আৰু মোৰ লগত আছে এইটো স্পেচিয়েল মানুহ মোৰ ভাইটি ইয়াৰ লগতে আজি মোৰ এই চেলেঞ্জটো কৰিম তো আপোনালোকে ভিডিঅ'টো একদম এণ্ডলৈকে চাব আৰু ই কিবা কয় নেকি মজা লাগিব আজি চেলেঞ্জ ভিডিঅ'টো কৰিম বাৰ লগত আগতে এটা দুটা কৰিছোঁ মোৰ চেনেলটো ভিডিঅ' পাব আৰু বাৰ চেনেলত যোনে চাই চাব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক যেনেকৈ ছাবস্ক্ৰাইব কৰিছে বাকো কৰিব বাৰী যাতে ভাল ভিডিঅ' বনাই যাব পাৰে তাৰ কামনা কৰিছোঁ আজি পিছে কোন জিকিব সেইটো কৈ দিয়া কোন জিকিব তুমি না মই চেলেঞ্জ আগে স্ক্ৰিপ্টেড নেকি গম পোৱা নাযায় ন কোন জিকে এইটো সময়তে গম পায় বাকি যি হওক নহওক জিকিবলৈ চেষ্টা কৰিম বাৰু ট্ৰাই কৰিম বাকি আপোনাৰ এই ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু কিহৰ ওপৰত চেলেঞ্জ কৰিম কি কৰিম সকলোখিনি গম পাব বাছ ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাৰে এইটো কথা কৈ দিওঁ তাৰমানে যাতে আপোনালোকৰ পৰা অলপ মৰম পাওঁ আৰু সঁহাৰি ঠিক আছে এইটো বলক এতিয়া আপোনালোক এটা কথা কৈ দিওঁ আজি চেলেঞ্জটো পূৰা হ'ব আমাৰ সকলোৰে প্ৰিয় ভাত মানে মাংস ভাতৰ ওপৰত আৰু ভাত ভাল নোপোৱা মানুহনো কোন আছে বাৰু হয়নে চবেই ভাত খায়েই আৰু সেয়েহে আজি ভাতৰ চেলেঞ্জ কৰিম বুলি ভাবিছোঁ আৰু ভাইটি আৰু মোৰ মাজত মইতো জিকিবলৈ পূৰা ট্ৰাই কৰিম বাট কি হয় নাজানো আৰু যোন জিকিব তাৰ কাৰণে একদম পইচা আছে আজি পূৰা আৰু যোন হাৰিব তাৰো এটা পানিছমেণ্ট আছে বাৰু সেইটো একদম এণ্ডত গম পাব লাষ্টলৈকে চাই থাকিব সেইকাৰণে তো ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কোন জিকে কোন হাৰে সকলোখিনি গম পাব চাই থাকিব আৰু এতিয়া আমি খোৱা আৰম্ভ কৰিম আৰু চেলেঞ্জটো ষ্টাৰ্ট কৰিম মানে তো এইফালে মাইনিবা আছে তো কি আইটেম আছে কৈ দিয়া এইয়া এইফালে আছে পূৰা চিকেন মানে মাংস চাকচোন এইফালে টেষ্টিকৈ বনাইছে মায়ে আৰু এইফালে আছে এগ কণী কোনে ভাল পায় কমেণ্ট কৰিব আৰু এইফালে আছে এয়া আলু আৰু এইফালে দিছে বেঙেনাৰ ভাজি পূৰা আৰু দালি চাক ইয়াত ধুনীয়াকৈ দালি আছে দালিত কঁঠাল গুটিও দিয়া আছে বাকী যি কি নহওক এতিয়া জিভাৰ পানী পৰিব লাহেকৈ তো ভাত খাওঁ ভোকো লাগিছে দে ষ্টাৰ্ট 1 2 3 ষ্টাৰ্ট দালিটো লৈ লওঁ আকৌ কঁঠাল গুটি মোৰ ফেভৰেট আৰু আজি মানে মই হেৰিটো কোৱাই নাই যোনে আজি মানে হাৰিব এইটো এইফালে আছে ভোট জলকীয়া এইটো খাব লাগিব যিজন হাৰিব আৰু যোন জিকিব সি 200 টকাটো পাব এইটো পাব 200 টকাটো তো সেইটোৱে আৰু এতিয়া আমি খাওঁ জল্দি কোন হাৰি কোন জিকে দেখা যাব টেষ্টি হৈছে কঁঠাল গুটি কোনে খাই ভাল পায় কমেণ্ট কৰিব মোৰ বাৰু বহুত লাগে মোৰ ভাত খোৱা ষ্টাইল চাই মানুহ হাৰিবহে এই 2 আঙুলীয়া টাইপত ভাত খায় বঢ়িয়া টেষ্টি মাংসটো টেষ্টি হৈছে মায়ে বনাইছে মাৰ এনেও মাংস টেষ্টিয়ে পাওঁ ভাল লাগিছে দালিটো বঢ়িয়া আছে কণীটো একদম মস্ত খাম বহুত জলদি খাব নাযাব আৰু গলত বাজিব ভাতটো মেইন ভাতৰ বাহিৰে যি বস্তু খালে পেট নভৰে ভাত খাবই লাগিব আমি অসমীয়া মানুহ আৰু বহুতে কৈছিলে চেলেঞ্জ ভিডিঅ' লাগে সেইকাৰণে আনিলোঁ আজি আৰু বেলেগ বস্তু এইবিলাক ফাষ্টফুড কিবা খোৱাতছে ভাত খোৱাটোৱে মেইন ন ভাত খালে আমাৰ শৰীৰটো ভাল হ'ব আৰু একো মানে ক্ষতি নহয় শৰীৰৰ তো সেইকাৰণে ভাবিলোঁ আজি ভাতৰ চেলেঞ্জে কৰোঁ সেইকাৰণে ভাত খোৱাটোৱে ভাল আমি মানে ভাত খোৱাত এনেও বহুত লেজি হয় সেইকাৰণে নাজানো আৰু কিমান ফাষ্ট খাব পাৰিম
যাৰ আগে ভাত শেষ হৈ দিয়ে সি জিকিব মাংস দেখি আপোনালোকৰ লোভ লাগিছে অলপ অলপ হয়নে কমেণ্ট কৰি জনাব অলপতে লোভ লাগিছে আৰু এইটো হৈছে ভোট জলকীয়া মই ভোট জলকীয়া অলপ এনেকৈ কাটি লৈ খাওঁৱে তাৰমানে স্মেলটো বহুত বেছি ভাল লাগে মোৰ আৰু কোনে কি মাংস খাই ভাল পায় মানে কমেণ্ট কৰি জনাব আমি ব্ৰইলাৰ ভাল পাওঁ দেই মানে এই বেলেগ মাংস নাখায় অকল ব্ৰইলাৰ খায় তো সেইকাৰণে আমি ব্ৰইলাৰ চলে আমাৰ ঘৰত বেছি আমাৰ ঘৰত ব্ৰইলাৰ মেইন আৰু বিশেষকৈ এই নেমু টেঙাটো থাকিলে মই বহুত ভাত খাব পাৰোঁ নেমু টেঙাৰ যি গোন্ধটো পাওঁ মানে ভাত খোৱাত মানে ভাল লাগে আৰু ভাত খাই তো নেমু টেঙাটো লাগে মানে ভাতৰ লগত কেনে হৈছে ভাত বঢ়িয়া মাৰ হাতৰ যি বনালে খাই ভালেই লাগে দালি ভাত হওক মাংস ভাত হওক যি লেগ পিচ সকলোৱে ভাত অকলে মাংস চাংস চব খাব লাগিব ভাত মাংস লাগিব বাকী এই ভাজা ভাজা থাকিলে একো নাই আৰু ভোট জলকীয়া খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব ইমান জ্বলা আৰু দুইটাৰ লাষ্ট দুটা অলপ অলপ আছে হ'ব আৰু 5 মিনিটমান লাগিব চাগে হ'ব আৰু লাষ্ট অলপ অলপ আছে তামাম জ্বলা জ্বলাটো কেনে লাগিছে হাৰি উঠি বহুত দুখ লাগিছে বহুত দুখ হা এতিয়া এইফালে আছে এইয়া খাব লাগিব এতিয়া এইফালে আছে পিঁয়াজ আৰু এইফালে আছে ভোট জলকীয়া তো দুইটাই খাব লাগিব এতিয়া খোৱা আৰু এই 200 টকাটো এইটো মোৰ আৰু মই 200 টকা পাই গ'লোঁ তো এতিয়া এই চেলেঞ্জটো এই হাৰিছা যিহেতু চেলেঞ্জ কৰিছিলা তো এইখিনি কৰিব লাগিব এতিয়া অলপ অকল ভোট জলকীয়া খাই পেট জ্বলি আছে মই এতিয়া পিঁয়াজটো খাই দিম নাই ভোট জলকীয়া খাব লাগিব অলপ হ'লে খাব লাগিব দে খোৱা মজা জল্দি আৰু এইফালে জলকীয়া আছে এইটো খাব লাগিব বেড এক্সপিৰিয়েঞ্চ বঢ়িয়া কেনে লাগিছে নেক্সট টাইম জিকিব লাগিব দুইবাৰ এবাৰ দি আৰু আৰু জলকীয়াটো খাই দে জলকীয়া এক কামলৈ খাব লাগিব দিয়া দে জলকীয়া ধুলা বেছি যি হয় এক কামলৈ মাৰিব লাগিব মাৰা এই কেনে এইটোৱে চেলেঞ্জ মানে হাৰাৰ মজা তো কেনে লাগিছে আজি বহুত বেয়া হা মুখটো ধৰি গৈছে